এই সিদ্ধান্ত মই ভাবি চিন্তিয়ে লৈছো। আপোনাৰ সিদ্ধান্ত মানিবলৈ আমি সাজু স্বৰ্গদেৱ। তেতিয়াহ'লে আজিৰ পৰা পৰ্বতীয়া কুঁৱৰীৰ ভেদ মই অপৰাধ। স্বৰ্গদেৱ সকলো ভাবি গুলিয়ে মই এই সিদ্ধান্ত লৈছো। আজিৰ পৰা নতুন কৰি মানে ভুল বৰ কৰিব। আপোনাৰ যি আজ্ঞা স্বৰ্গদেৱ। আৰু কিবা অপৰ থাকিল নেকি? অতি সোনকালে ইয়াত আপোনাৰ সলনি কৰা হ'ব। এতিয়া নতুন পৰ্বতীয়া কুঁৱৰীৰ বাহিৰে বাকী সকলো যাব পাৰে। এতিয়া কেনে লাগিছে? মোৰ দৰে এজনী সাধাৰণ নাচনী ঘৰৰ ছোৱালীয়ে ইয়াতকৈ আৰু কি আশা কৰিব পাৰে? এই নাচনী শব্দটো আৰু মই শুনিব বিচৰা নাই। কিন্তু মই শুনিব বিচাৰিছোঁ স্বৰ্গদেৱ। মই নুবুজিলো পৰ্বতীয়া কুঁৱৰী। নাচনীসকলে মানুহ তেওঁলোকে উচিত মৰ্যাদা পাব লাগিব। এই শিক্ষাৰ প্ৰচাৰ হ'ব লাগিব। এৰা এইখন কথাবোৰ আগতে কেতিয়া মনলৈ আছে? আজি এজনী নাচনী কুঁৱৰী হোৱাৰ বাবে সেইটো সম্ভৱ হৈছে স্বৰ্গদেৱ। ৰ'ব, আজিৰ পৰা তোমাৰ নাম কুলেশ্বৰী হ'ব। তোমাৰ সহজ পৰামৰ্শ অনুযায়ী মই ৰাজকাৰীগত নৃত্য শিক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। তোমাৰ প্ৰতিটো কথাই বৰ সুন্দৰ কুলেশ্বৰী। মই তোমাক কেৱল পৰ্বতীয়া কৰিবলৈ নাথাকো, তুমি বৰ কৰি হৈ মোৰ কাষত থাকিব লাগিব। ৰাজসভাত সময় হৈছে। মই আহিছোঁ। লাহে লাহে সকলো সলনি হৈছে। তুমি চাই আছা আই? মোৰ নাম ফুলৰ পৰা ফুলেশ্বৰী হ'ল। এদিন হয়তো মই নাম সলনি কৰি প্ৰমথেশ্বৰী ৰাখিম। মোৰ নামত মোৰ ঘূৰাবলৈ পাম। কিন্তু তাৰ আগতে নাচনী পৰা সন্মান পাব লাগিব। মোৰ যদি জীয়াই থাকিবলৈ সুবিধা পাব লাগিব। এয়া নাচনী বোলে সপোন দেখাৰ দৰে হৈছে আই। 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 এয়া
সেইবাবে হয়তো আপুনি এইটো সপোন দেখিছে। কিন্তু যোৱা 4টা নিশাই একেটা সপোনে মোৰ টোপনি বিঘ্নিত কৰিছে বোলে। তাৰ পৰাই মই এই বিষয়ে গৌৰ কৰি কৈছোঁ, কিন্তু আমি একো ধৰিব নোৱাৰোঁহে আপোনাৰ নাতে মোক এটা উপায় দিব বোলে। নিশ্চয় স্বৰূপ, এই বিষ্ণুনাম ন্যায়বাদী একেৰাবাৰ ভট্টাচাৰ্য আপোনাৰ সেৱাৰ বাবেই জীয়াই আছে স্বৰ্গদেৱ। আপুনি উপায় নিদিলে মই জীয়াই থকালৈ বৰ কঠিন হৈ পৰিছে। এই সপোন মোৰ বাবে ভাল নে বেয়া, এই দেশৰ বাবে কিমান মংগলজনক, সেই কথা আমি ধৰিব নোৱাৰিহে আপোনাৰ নাতে প্ৰতি নিশাই চিত্ত সপোনে মোক তলত চিন্তাত পেলাইছে। এই সপোন পাখিলত মৃত্যুৰ ঠিক নাচবাগৰ লগত জড়িত হৈ থকাৰ বাবে চাগে এনেকুৱা হৈছে। ইয়াৰ আগতে এনেকুৱা সপোনৰ কথা মই শুনা নাই। সপোনৰ লক্ষণবোৰ বৰ বেছি ভাল নহয়। মোৰ মনে কৈছে আপোনাৰ মনে কি কৈছে গুৰুদেৱ? শ্বাস কৰি এইটো মই অমংগল পাতি বুজা নাই, কিন্তু এয়া স্বৰ্গৰ বাবে যেন ঘোৰ সংকট হ'ব। আমাৰ ৰাজ্যৰ বাবে যেন অমংগল এই ঘটনা হ'ব পাৰে। আপোনাৰ কথাবোৰ শুনি মোৰ মনৰ লগতে মোৰ দেশৰ সকলো অংগ যেন বিকল হৈ গৈছে। স্বৰ্গদেৱ নহ'ব, মই কিবা এটা উলিয়াব নহয়। সময় দিয়ক তাত। সময় মোৰ হাতত সময় নাই স্বৰ্গদেৱ। আপুনি অস্থিৰ নহ'ব, উপায় ওলাব স্বৰ্গদেৱ। আমি উপায় উলিয়াব লাগিব। আপুনি কণ্ঠে কওকচোন। স্বৰ্গদেৱ ইমান বিপদ নহ'ব। আপোনাৰ মংগলৰ বাবে মোৰ এই সমস্ত ইত্যাদি কামত লগাম। লাগিলে সমস্ত বেজ গেলি মাতি আন। স্বৰ্গদেৱ এয়া ময়ে দিবলৈ চেষ্টা কৰিম। এয়া আপোনাৰ হিতৰ বাবে, আপোনাৰ ৰাজ্যৰ হিতৰ বাবে, আহোম বংশৰ মংগলৰ বাবে হ'ব। দুইটাৰ ফুকনীয়াৰ দৰে মোৰ মনৰ মাজত এতিয়া অৱলম্বন প্ৰশ্নই পাক লৈ ৰখি উঠিছে। এই সপোন মোৰ বাবে ভাল নে বেয়া স্বৰ্গদেৱ? চাওক, আপুনি পুথিখন মেলি চাওক। মই এইটোৱে চাইছোঁ। আপুনি একো নকয় কিয়? মই ঠিক ধৰিছোঁ। এয়া ঘোৰ সংকট সময় স্বৰ্গদেৱ। আগতে নোহোৱা এটা ঘটনা ঘটিবলৈ গৈ আছে। মোক আৰু অস্থিৰ কৰি উঠিব গুৰুদেৱ। সকলো কথা মুকলিকৈ কওক। আপুনি মোলৈ দেখি চাই আছে। এই আহোম সাম্ৰাজ্যৰ অধিপতি মই। হাজাৰ বিপদ, হাজাৰ ধুমুহা মই হেৰাৰ লগে পাৰ কৰিছোঁ। এতিয়া আপুনি কোনটো আহে মোক জোৰ কৰিছে? আপুনি সকলো সলনি কৰে স্বৰ্গদেৱ। এয়া আপোনাৰ কি হ'বলৈ গৈ আছে স্বৰ্গদেৱ? মানে আপুনি অবিচাৰে নকয় কিয়? আৰু মোৰ কথা স্বৰ্গদেৱ চিন্তা কৰি ভাল নহয়। কিন্তু এক কঠিন পৰীক্ষা। কোনোবাই শুনিলে দেখোন হাহাকাৰ হৈ যাব। স্বৰ্গদেৱ বন্দী কৰি উদাহৰণত স্থান দিব। এই আহোম স্বৰ্গদেৱ উদাহৰণ হ'ব। উদাহৰণ হ'ব? ইয়াত এখন ভয়ংকৰ কথা। কিন্তু এয়া সম্ভৱনে? সময়ে সকলো সলনি কৰি দিয়ে। মই এবাৰ ঘটনা পৰিচালনা ওলাই পৰে। প্ৰয়োজনত স্বৰ্গদেৱে তেওঁ মন্ত্ৰীসকলক থকা 10টা মানুহে দেখুৱাব পাৰে। এৰিয়াই পাত মোৰ গণনা কেতিয়াও উঠিব নোৱাৰে। কিন্তু আপোনাৰ মনত কি ওলাইছে সেয়া নাপায় গুৰুদেৱ। ছত্ৰভংগ। ছত্ৰভংগ? ছত্ৰভংগ? মানে? এই বিষয়ে স্বৰ্গদেৱ ভালদৰে জানে। এইবোৰ কথা ক'বলৈ মন নাযায়, তথাপিও ক'ব লাগিব। এই সপোনৰ মতে স্বৰ্গদেৱ মূৰৰ ওপৰত আৰু ৰাজকীয় শাসনটো বেছি দিন নহয়। আপুনি এই সিদ্ধান্তটো নামিব লাগিব স্বৰ্গদেৱ। আপুনি ধেমালি কৰা নাই গুৰুদেৱ। মই কি সঁচাকৈ আপুনি ওপৰত নামিব লাগিব? স্বৰ্গদেৱ এয়া মই কোৱা নাই। কি ঘটনাহে কৈছে। স্বৰ্গদেৱ
মানুহকে মাতি আনি মোৰ ৰাজ ভঁৰালৰ পৰা সকলো ধন কৰি দান কৰিম। স্বৰ্গদেউ কত বাধা আছে গাৰ লক্ষ্মী দেখোন এটা লোকে ৰাখিব পাৰিব তাৰ পাছত তাৰ ৰিষ্ট আছে অসুখ গ্ৰহ আছে সহজে আঁতৰি নিদিয়ে স্বৰ্গদেউৰ সন্মুখত আৰু বাধা আছে। ৰাজ কৰি আহিলো মোক ক্ষমা কৰিব কিন্তু এক কঠিন সত্য অৱশ্যে আৰু এক উপায় আছে এইটো মই আপোনাক ক'ব পাৰোঁ কিন্তু স্বৰ্গদেউ ভালে নামৰ বুলি অভয়দান দিব লাগিব মই অভয়দান দিছোঁ গুৰুদেৱ। আপুনি কি হওক কৈছে কওক। স্বৰ্গদেউ ভালদৰে আপুনি এই অশুভ সময়কণৰ বাবে আপোনাৰ অগ্নি চিনাকি বিশ্বাসী এজনক যদি আপোনাৰ নাম মাত্ৰ ৰজা হিচাপে ৰখুৱাই তেন্তে আপুনি ৰজালৈ আৰু নাই নাই তেনেকুৱা কোনো মানুহৰ চকুত নাই। সকলো হিংসা মনত বহাৰ বাবে লালায়িত হৈ আছে আৰু এই সময়ত যদি মই কাৰোবাক আনি হিংসা মনত বহোৱাওঁ তেওঁ নিজেই বুজাই দিব। মই এটা কথা ক'ব পাৰোঁনে স্বৰ্গদেউ মোক গুৰুদেৱ এগৰাকী পত্নীক আমি কি বুলি ক'ব অৰ্ধাংগিনী তেতিয়াহ'লে আপোনাৰ সন্মুখত থকা এই বৰকণিক যদি আপুনি এই হিংসা মানে ক'বই দিয়ে আপুনি ইয়াত কি কৈছে? কিন্তু স্বৰ্গদেউ এইটো এটা সুৰক্ষিত উপায় আছে কিন্তু মই কেনেকৈ আহোমৰ হাতত পঠিয়াই আহিম আপুনি আদেশ দিম কেনেকৈ মিঠা সাম্ৰাজ্য শাসন কৰিম এয়া অসম্ভৱে নহয় সকলোৰে মনোজৰ কথা। কিন্তু স্বৰ্গদেউ এইটো একমাত্ৰ সুৰক্ষিত উপায় বৰকণিৰ পৰা আপোনাৰ কেতিয়াও ক্ষতি নহয় এইষাৰ কথা মোৰ মনলৈ অহা নাছিল। এইটো মোৰ হত পৰামৰ্শ ফুলেশ্বৰী। যদি তুমি মোৰ মংগল বিচৰা যদি তুমি ৰাজ্যৰ সুৰক্ষা বিচৰা তেনেহ'লে তুমি মোৰ প্ৰস্তাৱত সন্মতি দিবই লাগিব। কিন্তু ওচৰৰ ৰাজ্যৰ যেতিয়া ওচৰৰ সকলোৱে গম পাব ৰাজ্যত এগৰাকী মহিলাই পৰিচালনা কৰি আছে তেতিয়া যদি আক্ৰমণ কৰে মই তোমাৰ কথা ফুলেশ্বৰী তুমি চিন্তা কৰিব নালাগে। ইয়াত ধৰিবৰ বাবে সময় থাকো নোৱাৰিম আৰু তুমি কেৱল বৰতাই নহয় মই ঘোষণা কৰিলোঁ আজিৰ পৰা ৰাণী ফুলেশ্বৰী হ'ব এই ৰাজ্যৰ বৰ ৰজা ফুলেশ্বৰী কুঁৱৰী। রাজা তোদের কহিলে ক যায় ভক্তশ্রেষ্ঠ আগে ছত্রভঙ্গ বুলি কয় কি কৰিব লাগে কহিলে ক ন্যায় বাকী শ্ৰীকৃষ্ণ নাম কহিলে ক লাগে নরপতি এই কাম আপনার সত্যদণ্ড রানী যদি দেখ বড়রা রানীকে ভুলিবে হয়তো লোক
ভুল নকৰে যদি আমাৰ খৰচ হয় তাকো নাচনীয়ে বহিলে আমাক নিৰ্দেশ দিব আৰু আমি পাগল কৰিম জৈৱৰ পৰমতি আজিহে প্ৰমাণিত হ'ল আমাৰ কপালত এয়াই লিখা আছে আমি চাৰিজনী থকা দেখি সকলো ঠিকেই আছে কিন্তু ইয়াৰ সকলোৰো অৱস্থা আছে এয়া আহোম ৰাজ্যৰ ছত্ৰভংগৰ যুগ আৰম্ভ কৰিছে এই কথা মনত ৰাখিবা এয়া ধ্বংসৰ আৰম্ভণি যেতিয়া স্বৰ্গদেৱে মোৰ পিছতে মোৰ সতীজনী বিবাহ কৰি আহিছিলে তেতিয়াই মই গম পাইছোঁ এইবোৰ ভাললৈ হোৱা নাই এদিন সকলো সলনি হ'ব আৰু আজি সেয়া হ'লেই দেখিলে আমাৰ চকুৰ সন্মুখতে আহোম ৰাজত্বৰ অৱক্ষয় আৰম্ভ ইয়াৰ পাছত আৰু কি কি হ'ব তোমালোকে চাই শুনিছোঁ ৰাজসভাত বোলে স্বৰ্গদেৱে মুখেৰে এটা কথাও নকয় তেওঁ যিকৈ শিলৰ ৰেখা হৈ পৰে দৰজা এতিয়া দৌল দেৱালয়ত পাতিছে তাৰ পৰা বিগ্ৰহ উলিয়াই দি তাত দেৱীৰ বিগ্ৰহ স্থাপন কৰিছে চাবা ফুলেশ্বৰী দেৱীয়ে ইয়াৰ প্ৰতি আশীষ নিদিয়ে অভিশাপ দিব সেয়া আৰম্ভণি আহিল সিদিনা বৰৰজা হৈ সিংহাসনত বহি নিজৰ পচন্দ অনুসৰি বিষয় গভীৰচক নিৰ্বাচন কৰি লয় নিজ ঠায়ে কইনাটো মাটিয়েদি বৰপাত্ৰ বহাই কৰিলে কলিতাৰ পৰা এজনকৈ মাটিয়েদি বিষয়া কৰিছে আহোমৰ বা বলসপতি নোহোৱা হোৱাৰ দৰে হৈছে এনেদৰে হ'লে এদিন আমাৰ হাতৰ পৰা হেংগাম হৈ পৰিব নিজ ঠায়ে কমলাকান্ত বৰপথাৰ মাতি লৈছে কামত গঢ়া দুৰ্বল দদাইকটোকো মাতি আনি সেইদিনা বৰপৰা পদ দিব ইয়াত পেলাই ডাঙৰ টকা দিব লাগে নেকি সেই ৰূপচন্দাই আগতে কি কৰিছিল সকলোৱে জানে সকলোৱে ধ্বংস আৰম্ভ হৈছে শুনিছোঁ ভট্টাচাৰ্যৰ পৰামৰ্শ মতে দৌল দেৱালৰ সকলো বিষ্ণুমূৰ্তি আঁতৰাই থৈ তাত শক্তি দেৱীৰ প্ৰতিমাৰ আগলৈ বিধাই দিছে তাত বোলে দুৰ্গা পূজা পাতিব পুৰণি ৰীতি নীতিয়ে নকৰিবাই হোৱা লাগে কি লাভ সেই পূজাই ফুলেশ্বৰী আশীষ নিদিয়ে অভিশাপ দিব মনত ৰাখিবা সেৱাহে কৰি আইতাসকল আপোনালোকে কৰিব লৈছে নেকি অতি উত্তম নাই নাই আমি মাত্ৰ চাইছিলোহে আহোম শাসকসকলৰ বহুত ভাল কাম হৈছে কিন্তু কন্যাই কৰিব লাগে বুলি ভবা মানে এয়াই কথা পিছে ভাণ্ডাৰী পৰ্বত কপাখালি পিছ হৈছেনে ছাত্ৰী মাতি আনিব লগা হৈছে এতিয়া ইমান খৰধৰকৈ কাম হৈছে এদিনো বহি সপোন দেখিব নোৱাৰি পিছে বৰৰজাই মাতি পঠাইছে তেনেহ'লে আমি আহোঁ পিছে আমি ফাঁচি পাত পেলাইছোঁ বুলি কৈ ফুৰিব নালাগে
এইবোৰহে নীতি হ'ব আমি পৃথিৱীত নাথাকিলেও এই পৃথিৱীসমূহ চিৰদিনৰ বাবে ৰৈ যাব বৰদাটো সাহিত্য প্ৰয়োজন নাই শিৱসাগৰ আলোচনা কাম আৰম্ভ হৈছে তেওঁৰ নিৰ্দেশ সেই আলিটো মই মোৰ আটাইতকৈ মৰমৰ ঠাইলাপী নামত যাৰ বাবে মই পৃথিৱীখন ভালকৈ বৌহনীয়েও তেখেতৰ পৰাই সফল হৈ আছে মই মনতে ভাবিছোঁ সেই আলিটোৰ নাম ঠাই আলি বুলি জনা যাব এয়া বৰ উচিত চিন্তা হৈছে বৰবৰী স্বৰ্গদেৱ কিন্তু প্ৰজাৰ বহুত অভাৱ আছে আজি ৰাজ্যত মানুহ অনুযায়ী পানী নাই যিকেইটা পুখুৰীত ভাল পানী আছে সেয়া উমলি গৈছে বহুত ঠাইলৈ যাবলৈ হাবি কাটি যাব লগা হয় ৰাস্তাৰ ৰাজ্যত যিকোনো সময়তে আনৰ হাতত পৰিব পাৰে আগৰ দৰে সুৰক্ষাও নাই এইবোৰ কাম মই অকলে কৰিব পাৰিমনে সেয়া আমাৰ বৰপাল গোসাঁই বাইদেউ এই কেইমাহ কামত ব্যস্ত থকাৰ বাবে কাম কৰি দিব বোলে মোক গালি সকলি পাৰিবনে মই বৰদানৰ ডাঙৰ ভাই পিছে তেওঁ দিয়া কামৰ দায়িত্ব মই পেলাই থৈ নাই নামদাৰৰ কাষৰ পুখুৰীখনৰ নামটো ক'লে এয়াও যোগাৰ আঘোণ মাহৰ 5 দিন যাওঁতে যি কাম হাতত লোৱা হৈছে তাক চাৰিজনসকলে ভালদৰে গঢ়ি দিয়ে বৰ সুন্দৰ কামটো এমাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব এয়াও যোগাৰ তাৰ বাবে যি খা খৰচ লাগে সেয়া ৰাজভঁৰালৰ পৰা লৈ যাব বৰবৰুৱাক মই নিৰ্দেশ দি থৈ দিয়া আছে আমাৰ বাইকে পৰামৰ্শ উচিত মূল্য পাব লাগে পুখুৰীটো খন্দা হ'লে সেই পুখুৰী যথেষ্ট উৎসৰ্গা কৰিব লাগিব তাৰ বাবে এখন ব্ৰাহ্মণ লাগিব তেতিয়াহ'লে বৰবৰুৱাই গোসাঁই কেনেকৈ হ'ব নেকি এই কামৰ বাবে এখন প্ৰাণ থাকিব লাগে স্বৰ্গদেউ সেই কথাও খুব বমহৰ দৰে শুকাইছে পানী ওলাবৰ সময়ত উৎসৰ্গা কৰা অনেক সামগ্ৰীৰ লগতে 100জন ব্ৰাহ্মণে গোটালৈ পূজা অৰ্চনা কৰিলেহে সেই পুখুৰীত সাগৰ নাম হ'ব পৰা যায় হয়নে বমহৰীয়া তেনেহ'লে তাকেই কৰা পুখুৰীটো খন্দা হ'লে তাৰ কাষত দেৱীদৌল মন্দিৰ আছে আৰু সেই পুখুৰীৰ নাম গৌৰীসাগৰ এইজন মোক এইজনক মই চিনি পাইছোঁ এইজন এতিয়া কৰি পৰা কোৱা কি খবৰ আছে নিহকুছে মই নৱনীৰ খবৰ নোপোৱাৰ বাবে চিন্তাহীন হৈ আছোঁ শুনিছোঁ বঙালী সিফালে পুনৰ মৃত্যু দিবলৈ চেষ্টা কৰিছে তেনেহ'লে সেই পুখুৰীটোতে সুন্দৰ খান্দি তাক ব্যৱহাৰ কৰিব পৰা কৰিব লাগে পাৰিলে তাক নাম মাৰি স্থাপন কৰিব লাগে দ ঢালিব পাৰিলে তাক পানী কেতিয়াও দিব আপুনি অনুমতি দিলে তেতিয়া বৰ ফুকনক ক'বা পাৰিলে তাৰ কাষত শিলালিপি লিখি এই কথা লিপিবদ্ধ কৰিব চামুৰ ফুকনক কামটো চাবলৈ ক'ব লাগে কামৰূপৰ পৰিসৰৰ স্থলীয়ত আগৰ দৰে পূজা পাতল হৈ আছে নেকি তাৰ বাবে মই তেতিয়াৰ পিতলৰ মূৰ্তি এভাগ নিৰ্মাণ কৰিব লাগিব বৰবৰুৱা কামৰূপৰ কপোতাত মাটি বিয়ল কৰা সেয়া মাটি বিয়ল হয় বৰবৰুৱা আমাৰ ৰাজ্যত কিমান মাটি খেতি হয় আৰু কিমান মাটি এনেই চলি কৰি আছে তাৰ এটা হিচাপ আমাক নালাগিব জানো মাটি বিয়লটো মাজতে কেতিয়া হোৱা আছে এয়া আপোনাৰ যিটো প্ৰথম হৈছে মানুহে বুজি লোৱা কৰিছে আগতে লাহে লাহে হৈছিলোঁ দিওঁ এইকেইটা কৰি পাৰিছে সমগ্ৰ ৰাজ্যতে মাটি বিয়ল আৰু ইয়াৰ হিচাপ জমাবন্দী আৰু পেৰাৰ কাষত ৰখা মোৰ নামত মোহৰ মাটি মোৰ দুয়োটা নামেই হ'ল অসমেশ্বৰী আৰু ফুলেশ্বৰী গুৱাহাটী বৰটোক নিৰ্মাণৰ কামটো কিমান লাগে কিবা খবৰ আনিছেনে বৰটো আগৰটো আছে আৰু লাগিব নেকি মই এবাৰ খবৰ কৰি চাব লাগিব সোনকালে শুনিছোঁ ভাৰতত গম পাইছে কোনোবা মহিলা এগৰাকীয়ে শাসন কৰি আছে সেই সীমান্তত পুনৰ বনাবৰ ৰোপণ কৰি আছে সীমান্তত আমাৰ মানুহ শাসন কৰিব লাগে বৰদাৰ আদেশ অনুসৰি এইবাৰ কাষেৰে বৰটো নিৰ্মাণ কৰা হৈছে কামৰ বৰটো হয় বাপৰে কামৰ বৰটো পাতল যদি বৰ লৈ ফুৰিব পাৰে আপুনি কোৱাৰ মতে কাষেৰে বৰটো নিৰ্মাণ কৰি তাত আপোনাৰ নাম